চিকেন কাৰী বনাবলৈ ফাৰ্ষ্টতে মই ব্ৰইলাৰবোৰ ভালদৰে ধুই মেলি ৰেডি কৰি লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছতে ইয়াতে দি লৈছোঁ মিঠাতেল। মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে দি পিঁয়াজখিনি ভালদৰে গলিবলৈ ইয়াতে দি ল'ম নিমখ দিলে পিঁয়াজটো সোনকালে গলি যায়। তাৰপিছত দি ল'ম ইয়াতে 2-3টামান তেজপাত। দালিয়ে হৈছে পানীয়ে হৈছে লগ লাগানি। খানাটো ৰাতি দিবি। কি ৰাতি? পিঁয়াজবোৰ ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে দি লৈছোঁ আদাৰ পেষ্টখিনি, তাৰপিছত দি দিছোঁ নহৰুৰ পেষ্টখিনি, তাৰপিছত আকৌ গোটেইখিনি একেলগে ভালদৰে এবাৰ ভাজি লৈছোঁ। পিঁয়াজখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে দি দিম মই ব্ৰইলাৰৰ মাংসখিনি। আগতে মাংসখিনি মই ভালদৰে পিঁয়াজতে ভাজি ল'ম যাতে মাংসখিনিৰ পৰা তেলবোৰ ওলাই আহে। মাংসখিনিৰ লগত পিঁয়াজখিনি একেলগে মই ভালদৰে ভাজি লৈছোঁ এবাৰ। ভালদৰে ভজা হোৱাৰ পিছত 3-4 মিনিটমানৰ কাৰণে ইয়াক ঢাকনি দি ৰাখি থ'ম। মোৰ 3-4 মিনিট হৈ গৈছে আৰু দেখিবলৈ পাইছে মাংসৰ পৰা তেলবোৰ ওলাই আহিছে। মাংসটোৰ পৰা ভালদৰে তেলখিনি ওলোৱাৰ পিছত ইয়াতে দি ল'ম হালধিৰ গুড়ি 2-3 চামুচমান, জিৰাৰ গুড়ি 2-3 চামুচমান। এতিয়া দি দিম মিট মছলাৰ 2 পেকেট। যিহেতু আমাৰ মাংস বেছিকৈ লোৱা হৈছে সেইকাৰণে মছলাটো অলপ বেছিকৈ দি লৈছোঁ। ইয়াতে এইবাৰ দি লৈছোঁ ৰেড চিলি পাউডাৰ। এতিয়া আকৌ ভালদৰে গোটেইখিনি ভাজি লওঁ। মাংসখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া দি লৈছোঁ ইয়াত বিলাহীৰ পেষ্টখিনি। বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছত আকৌ মাংসখিনি আৰু বিলাহীৰ পেষ্টখিনি একেলগে ভালদৰে 2-3 মিনিটমান ভাজি লৈছোঁ। আমাৰ মাংসৰ বিলাহী পেষ্টখিনি ভালদৰে ভজা হৈ গৈছে। ইয়াতে দি লৈছোঁ অকণমান পানী। আৰু একেবাৰে শেষত দি দিছোঁ গৰম মছলাৰ গুড়ি। আৰু এইখিনি 5-10 মিনিটমান ভালদৰে উতলিব দিম।
মোৰ এয়া চিকেন কাৰী ৰেডি হৈ গ'ল।